আগাম মিচিং পৰিণ কেবাং কেন্দ্ৰীয় কমিটিয়ে এটা সিদ্ধান্ত লৈছে যে প্ৰত্যেকটো মিচিং গাঁওসমূহত মিচিং অঞ্চলসমূহত বিশেষকৈ আমি শিক্ষা স্বাস্থ্য আৰু স্পৰ্টছ অৰ্থাৎ যুৱ যিটো সম্পদ আছে মানৱ সম্পদ যিটো এই মানৱ সম্পদটো অসমৰ বা ভাৰতৰ অন্যান্য অঞ্চলৰ লগত ফেৰ মাৰিব পৰাকৈ আমি আমাৰ উঠি অহা প্ৰজন্মক গঢ় দিব লাগিব আৰু তাৰ কাৰণে প্ৰত্যেক আঞ্চলিকলৈকে ইতিমধ্যে নিৰ্দেশনাও দিছে যে উঠি অহা প্ৰজন্মক বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ মাজত প্ৰতিযোগিতা পাতি যাতে তেওঁলোকৰ অন্তৰত এটা প্ৰতিযোগী মনোভাৱ সৃষ্টি হয় তাৰ কাৰণে নিৰ্দেশনা দিছে আৰু এইমতে আজি গালিয়া আঞ্চলিক টাকাম মিচিং পৰিণ কেবাং মিচিং মিমাক কেবাং আৰু মিচিং মিমে কেবাঙে এটা পদক্ষেপ লৈছে যে আজি তাৰিখৰ পৰা তেওঁলোকে তেনেকুৱা ধৰণৰ পদক্ষেপবিলাক আৰম্ভ কৰিব আৰু ইতিমধ্যে প্ৰত্যেক অঞ্চলসমূহত গালি অঞ্চলৰ বাটাক কেবাংসমূহ যিবিলাকক গাঁও সভা বুলি কয় এই গাঁও সভাবিলাকত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰি ক্লাছ 10লৈকে যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ বা তেওঁলোকক কোচিং দিয়াৰ ব্যৱস্থাটো আৰম্ভ কৰিছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ হেৰিবিলাক আৰম্ভ কৰি আমি যিটো দেখিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মবিলাক খুব ইণ্টাৰেষ্টেড এই ক্ষেত্ৰত আৰু তেওঁলোকে বিভিন্ন দিশটো তাৰমানে প্ৰতিযোগিতাৰ মনোভাৱ এটা লৈ কিনে তেওঁলোকে আগবাঢ়ি যাব বিচাৰিছে আৰু তাতে টাকাম মিচিং পৰিণ কেবাঙে তেওঁলোকক তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতাত উৎসাহ যোগোৱাৰ কাৰণে বিশেষকৈ মই গালি আঞ্চলিক টাকাম মিচিং পৰিণ কেবাং আৰু ইয়াৰ যিটো আঙে কেবাং বুলি কয় আমাৰ সহযোগী যিবিলাক সংগঠন আছে এই সংগঠনসমূহক ধন্যবাদ জনাইছোঁ পৰিণ কেবাং জোনাই জিলা সমিতিৰ তৰফৰ পৰা গালি বাংকে টাকাম মিচিং পৰিণ কেবাং মিচিং মিমাক কেবাং টাকাম মিচিং মিমাক কেবাঙক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ এই উঠি অহা নৱপ্ৰজন্মক যিটো প্ৰতিভাৰ সন্ধান বিচাৰি গালি বাংকে সমিতিৰ পৰা ইয়াত স্পৰ্ট কাৰ্নিভেল পাৰ্টি আজি এই বছৰৰ পৰা অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ ইয়াত বহুত ধৰণৰ কিবা আইটেম কিবা পাৰ্টিচিপেট কৰিব আৰু বহুতো আমাৰ ইয়াত ল'ৰা ছোৱালী আহিছে এই স্পৰ্ট কাৰ্নিভেলত পাৰ্টিচিপেট কৰিবৰ কাৰণে আমাৰ ইয়াত আছে 200 মিটাৰ ৰেচ 1600 মিটাৰ ৰেচ হাই জাম্প লং জাম্প শ্বৰ্ট পুট ডিছকাছ থ্ৰ' আমি আৰু ইয়াৰ লগতে আমাৰ এই ইয়াৰ ফুটবল আৰু ভলীবল এই দুটা ইভেণ্টো আমি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আচলতে এইটো গালি আঞ্চলিক কমিটি Tmpk MMK TMMK আৰু বানে কেবাঙৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত আমাৰ আঞ্চলিক কমিটিৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱৰ মানে 19 অনুৰ্ধৰ আণ্ডাৰ 19 তাৰ নতুন প্ৰজন্মক আমি খেলৰ প্ৰতি আগ্ৰহ হ'বৰ কাৰণে এটা পৰিকল্পনা হাতত লৈ প্ৰতিখন গাঁৱৰ পৰা আমি অৰ্গেনাইজ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় 500ৰ পৰা 1000জন প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ উদ্দেশ্য হ'ল এতিয়া গাঁওবিলাকত যিধৰণে ভাং ড্ৰাগছ চিকৰ এনেধৰণৰ যি পৰিৱেশ গ্ৰাস কৰি পেলাইছে আৰু ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি খেলৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিবই লাগিব আৰু ইয়াৰ লগে লগে আমি মিচিং জাতি হিচাপে আমাৰ জাতিৰ পৰা ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ষ্টেট লেভেল নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত কি ধৰণে নতুন প্ৰজন্মক লৈ যাব পাৰোঁ খেলৰ ক্ষেত্ৰত তাৰ প্ৰতি আমাৰ এটা পৰিকল্পনা আমি হাতত লৈছোঁ আৰু এই পৰিকল্পনাৰ অংশ হিচাপে আমি এই প্ৰতিযোগিতা আমি আহ্বান কৰিছোঁ অনুষ্ঠিত কৰিছোঁ